Hello friends, assalamu alaikum. Rumana's kitchen and blog লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। স্বাগতম জনাইছো মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ আৰু আজি বনাব ওলাইছো মই কাষ্টাৰ্ড সেৱৈ। তাৰ কাৰণে মই লৈ লৈছো এবাটি সেৱৈ আৰু কেইটামান আলমণ্ড বাদাম কাটি লৈছো। আপোনালোকৰ তাত যিবোৰ এভেইলেবল থাকে সব দিব পাৰে, কিচমিচ যি থাকে আৰু সব দিব পাৰে। আৰু এফালে মই কেৰাহীখন গৰম কৰি তাতে অকণ ৰিফাইন তেল দিছিলো। আপোনালোকে ডালডা ইউজ কৰিব পাৰে। মই তেলকণ গৰম হোৱাত মই ইয়াতে যিখিনি বাদাম কাটি ৰাখিছিলো সেইখিনি অকমান ভাজি ললো। তাৰ পিছত মই সেৱৈখিনি দিলো। সেৱৈখিনি দি পেলাই 15 মিনিট মান মই লাহে লাহে কম জুইত ভাজি ললো আৰু ভাজি ৰঙা যেতিয়া কালাৰটো আহিছে তেতিয়া মই ইয়াত গাখীৰ এড কৰিছো। গাখীৰ দিয়াৰ পিছত মই 15 মিনিট মান সেৱৈখন সিজাইছো। তাৰ পিছত মই ইয়াত চেনি দিছো। চেনিটো নিজৰ আন্দাজ মতে দিব কাৰণ সবৰ টেষ্টটো বেলেগ ন, মিঠা কম খায় বেছি খায়। আৰু চেনিটো ষ্টাৰ্টিংত দি নিদিব। যদি প্ৰথমে দি দিয়ে তেতিয়া হলে সেৱৈখন নিখিজে। সেৱৈ সিজোৱাৰ পিছতহে চেনি দিব। আৰু এফালে মই এটা বাটিত কাষ্টাৰ্ড পাউডাৰ 2 চামুচ লৈছো আৰু কাষ্টাৰ্ড পাউডাৰ অকণ মই ঠাণ্ডা পানী দি গুলি লৈছো। ঠাণ্ডা পানী দিয়ে গুলিব বা ঠাণ্ডা গাখীৰ দি, কাৰণ গৰম গাখীৰ বা পানী দিলে এইখিনি গোটা গাটলি বান্ধি যাব। তাৰ পিছত মই যিখিনি কাষ্টাৰ্ড পাউডাৰ গুলি ৰাখিছিলো সেইখিনি মই সেৱৈখনৰ ওপৰত দি দিলো আৰু লগালগ দেখিছেনে ডাঠ হৈ আহিছে আৰু মোৰ সেৱৈ ৰেডি হৈ গ'ল। দেখিলেনে একেবাৰে সহজতে কেনেকৈ কাষ্টাৰ্ড সেৱৈ বনি পেলাই ৰেডি হৈ গ'ল একদম কম সময়ৰ ভিতৰতে, আৰু খাবলৈ যে বহুত টেষ্টি হৈছিলে। আৰু জানেনে সবতকৈ বেষ্ট কথা কি যে এইটো মোৰ নিজৰ ৰেচিপি হয়। মই নিজে ট্ৰাই কৰিছোঁ। মই কোনো ভিডিঅ'টো চোৱা নাই, মই নিজে ট্ৰাই কৰিছোঁ, বনাইছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকে যদি কেতিয়াবা ট্ৰাই কৰা নাই কাষ্টাৰ্ড সেৱৈ তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই ট্ৰাই কৰিব আৰু কমেণ্ট কৰি মোক জনাব দেই।